हेलो गाइज की खबर मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে আমি গৈ আছোঁ আজি শিৱসাগৰ বিয়া এখন খাবলৈ কাৰণে আৰু মোৰ লগত আছে এয়া দীপিকা বা পাইল ওলাইছে না আৰু এফালে কোনোবা এজনী আছে মই দেখা নাই দেই ওলাইছে নাই নাজানো আৰু এয়া দেখি যে আমাৰ ডিব্ৰুগড় গোটেই বানপানী এয়া দেখিছেনে গোটেই বানপানীৰ মাজতে আমি ফুৰিব গৈছোঁ Oh my god, একদম চিটিকনি মাৰি দিছে একদম এয়া গোটেই পানী আমাৰ ডিব্ৰুগড় চহৰ ইমানে পানী হৈছে এয়া চাব পাৰিব এইটো হৈছে এইটো ৰাস্তাটো মেইন ৰোডতে ইমান পানী ভিতৰ ফালেতো একদম একেৰাহে বৰষুণ দিয়ে থকাৰ কাৰণে এইটো পুৰা পানী হৈ গৈছে আৰু আচলতে আমি গৈ আছোঁ চৰাইদেউ এটা শান্তি বিয়া এখন খাবলৈ গৈ আছোঁ আমাৰ পেচেণ্টৰ ছোৱালীজনীৰ হয় ডায়েলিচিছ পেচেণ্ট এজনৰ ছোৱালীজনীৰ শান্তি বিয়া হয় চ' তাকে গৈ এয়া গেমন দলং পালোগৈ আৰু এফালে ৰঙালাও বজাৰ আচ্ছা তোমালোকে ৰঙালাওটো ইংলিছত কি কয় জানানে নাজানা তোমালোকে নাজানা ৰঙালাওটো ইংলিছত কয় ৰঙালাও কি কয় নহয় ৰঙালাও কি কয় ৰঙালাওটো ইংলিছত আৰু এয়া পালোহি খোৱাং তাৰপিছত খোৱাং পাৰ হৈ পালোহি মৰাণ টাউনতো ভিৰ দেই ট্ৰাফিক জাম আছে এয়া দেখিছে ইমান ধুনীয়া পথাৰ মাজতে একদম তিনিআলি নিচিনা ইয়াতে ঘৰটো আৰু আহি পালোঁ ফাইনেলি এয়া আমি সকলো গিফ্ট লৈ এইজনী আমাৰ গিফ্ট চিফ্ট লৈ ৰেডি হৈ আছে যোনজনী মেকআপ কৰোঁতে বহুত টাইম লগাইছিলে এইজনী গিফ্টটো লৈ আছে দেখিছিলে মই কাপোৰ দাঙি ল'ব মানে কিমান মেকআপ কৰি আহিছে মানুহবিলাক চোৱা নেতা নিবা ব'লা আৰু এয়া বিয়া কি শান্তি বিয়া আহি পালোহি ব'লা এইফালে কইনাৰ মাক তামোল পাণ লৈ একদম তামোল এখনে একদম আগবঢ়াবলৈ আহি গ'লো তামোল পাণ লৈ মেলি আমাৰ অসমীয়া এইটোৱে ফাৰ্ষ্ট ন তামোলকে আদৰা সেইটো খাই লওঁ তামোল এখন বোকা ইমান বেয়া হৈছে ৰাস্তা একদম মুখতে কিন্তু বিচাৰিবলৈ কষ্ট নাই আকৌ খুব ধুনীয়া এইটো কইনা সজাইছেহে বোলে সেইকাৰণে বিয়া ঘৰটো এতিয়া খালী হৈ আছে অলপ আজিকালি পিছবেলাকে আহে ন গাঁও হওক টাউন হওক আজিকালি বিয়া খাবলৈ সকলোৱে পিছবেলাকেহে আহে তো গতিকে এতিয়া অকল সেইখিনি সজাই মেলি থৈছে ইয়াতে কইনা বহিব আৰু তো আজিকালি অলপ গধূলিকেহে বিয়া খাবলৈ আহে যে তুলনি বিয়া হওক যি হওক মানে সেইকাৰণে আৰু এইফালে আমাৰ পাইলে গিফ্ট লৈ পেলাই আহিছে আগলৈ আহা আকৌ এইফালে কইনা বোলে সজাইছেহে আজিকালি চব মানে লেটকেহে আহে ন বিয়াবিলাক হেৰি হয় অঁ কৈ দিয়ক হা আৰু এইফালে আমাৰ ডেকা ল'ৰা ন ছোৱালী শান্তি হ'ল বুলি নক'বই কেনেকুৱা আছে দীপিকা হাতটো গুচাই দিয়া এইফালে আমাৰ পায়েল বাৰু এনেও ধুনীয়া তথাপিও তাইক কম্পিটিশ্যনত খুৱাব নালাগে মইচোন চবতছে বিশ্ব বান্দৰী কইনা আইতাজনী খুব ধুনীয়া দেই ধুনীয়া হেনো আৰু খুব ভাল লাগিছে সকলোৱে আহি চিনাকি হৈছে নিজে গাঁৱৰ সেইটোৱেই আৰু মৰম চেনেহ আমি ইমান দূৰৰ পৰা আহিছোঁ বুলি সকলোৱে আদৰ কৰিছে কিমানবাৰ তামোলৰ বটা আনি চিনাকি হৈছে আৰু এয়া পানী খাই লৈছোঁ আমি এতিয়া আৰু এই নিউ ব্লকাৰ ভাইৰেল ব্লকাৰ অঁ প্ৰিয়া এইটো ইনচাল প্ৰিয়া ইনচাল আৰু পোৱালি এইটো আহি পাই গেম খেলিবলৈ এই ক'ত আহিলোঁ আমি বিয়া খাব আহিলোঁ বাজনী সজাই আছে এতিয়া অহা নাই
কুকু মই খুৱাই দিম ৰ'বা। সবাকা তুলিছো দেই। এইফালে কোনফালে বহুত ভাল আছে, এইফালে থিয় হোৱা আকৌ খুৱাই পিনে আহি দিয়া ফটো মাৰি দীপিকা বাৰু আৰু এইফালে এতিয়া বহুত মানুহ গোট খালে। এতিয়া 3টা বাজিব হ'ল কাৰণে আমিও ভাত পানী খাই হৈ গ'ল আমাৰো। আহোঁ দেই, থাকা দেই, বাই। বলা বলা যাওঁ আহা আৰু আহোঁ দেই। আৰু খুব পৰিৱেশটো ভাল লাগিলে মোৰ। এয়া দেখিছে ইমান ধুনীয়া, ঘৰৰ মুখতে সেইটো পথাৰ, এইফালে পথাৰ আৰু এইফালে তেওঁলোকৰ ঘৰটো। গাঁৱৰ পৰিৱেশ খুব ভাল লাগে। ব'লা এয়া সকলো ফটো মাৰাত ব্যস্ত। বেছিকে এইটো হেৰি ফটো মাৰিছে, এইফালে ৰিলছ বনাই আছে, দেখিছে নাই? কোনটো ভিডিঅ'? আকৌ ৰিলছ বনা, দুইজনীয়ে ৰিলছ বনাইছে যে মোক পাত্তাই দিয়া নাই। আৰু মোক এটাও ফটো ভালকে মাৰি দিয়া না। যোনটো ফটো এনেকে চকু বন্ধ কৰা মাৰি দিছে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। চ' বাই বাই। আৰু এইফালে এইটো কি হয় ন নিপু? সেইটো কি হয়? সেইটো যে চলি আছে সেইটো কি হয়?